এখন বহুত ধুনীয়া পাৰ্ক হয়। ক'ত আছে, কোন জেগাত আছে, ব'লক আমি ভালকৈ জানি লওঁ। আপোনালোক আহিছেনে নাই নাজানো, ব'লক। হেল্ল', ৱেলকাম বেক মাই ইউটিউব চেনেল। তো গাইজ, আজি আমি এটা নহয় এক জেগাত যাম। তো জেগাটো বৰ্তমান নকওঁ, ক'ত গৈ আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো আমি য'ত যাম সেইকাৰণে কাপোৰ পিন্ধিব লাগিব। তো কাপোৰ একচুৱেলি আমাৰ আলমাৰীটো চাওক, আলমাৰী এটা কাপোৰৰ কাৰণে আলমাৰীৰ অৱস্থা নাই। মই গোটেই কাপোৰ উলিয়াই দিছিলোঁ এদিন, ভালকৈ সামৰি থোৱা নাই, গোটেই আলমাৰী একদম অৱস্থা বেয়া। তো সেইকাৰণে আমাৰ ঘৰৰ একদম দেই শকত ক্ষীণ মাইকীটোলৈ দেখিছে নহয়, ইয়াত চকীত টেবুলত বহি লৈ গোটেই আলমাৰী কাপোৰ উলিয়াইছে, এটা এটাকৈ ভৰাইছে। তেওঁ আলমাৰী ঠিক হোৱা নাই, কাৰণ মই থ'ব লাগিব ন, মই থ'লেহে ভাল হ'ব। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এই আমাৰ ফুচু ইয়াৰাও যাব। তো আমি গৈ আছোঁ ফুৰিবলৈ তাত ধুনীয়া জেগাত। তো ক'ত যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব, একদম দেখা পাব ভালদৰে। ভিডিঅ' ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি থ'ব, য'ত নেকি নতুন নতুন ভিডিঅ' নতুন নতুন নটিফিকেশ্যন আপোনালোকৰ আগত ফাৰ্ষ্ট টাইম আহি যাব, এডভান্সকৈ পাই যাব। ফাইনেলি গাইজ, মোৰ ওলাই হৈ গ'ল। আমি যাম এতিয়া, যাবৰ কাৰণে ৰেডি। এই আমাৰ ঘৰত এওঁক চাওক, এয়া পূৰা একদম ৰেডি, ষ্টাইল চলি আছে আৰু একদম পূৰা ব্লেক পিন্ধি লৈছোঁ আজি। কোনে পায় আৰু পূৰা ব্লেক এণ্ড হোৱাইট। তো আমাৰ ইয়াৰাক চাওক, তাই যাবই, এক্সাইটমেণ্ট একদম পূৰা ফালি আছে ঘৰত। তাই যাবই আমি নগ'লেও তাই যাবই। তো তাইৰ কাৰণে যাবই লাগিব। একচুৱেলি গৈ আছোঁ, চাই থাকক ক'ত গৈ আছোঁ, লগ পাম। গাইজ, আমি আহি গ'লোঁ পাৰ্কখনত, এতিয়া বৰ্তমান আহি পাই গ'লোঁ। দেখাই দিছোঁ আপোনাৰ গুৱাহাটী। আপোনালোকে আহিব পাৰিব, বহুত ধুনীয়া পাৰ্ক হয়। এয়া আমাৰ ইয়াৰা, এইটো হেঙেৰাবাৰী মেইন ৰোডতে আপোনালোকৰ আছে, একদম অমৃত উদ্যান পাৰ্ক হয়, য'ত আমি আজি গৈছিলোঁ। হয়তো গোটেই ভিডিঅ'টো ভালকৈ চাব, একদম বহুত ধুনীয়াকৈ প্লেচবোৰ দেখুওৱা আছে। একদম আমি তিনিটাই গৈছিলোঁ, আমাৰ সৰু ফেমিলি তিনিজন আমি ফুৰিব গৈছিলোঁ আজি হেঙেৰাবাৰীৰ অমৃত উদ্যান পাৰ্কত। তো যদি আপোনালোক অহা নাই সেই পাৰ্কখনত, আহিব আৰু গৈ পেলাই এপাক চাব, তাত সোমাই বহুত ধুনীয়া হয়। বেছ ধুনীয়া বহুত ধুনীয়া হয়, একদম সৰু কিছুমান বস্তু দেখি। আপোনালোকৰ ঘৰতো যদি এনেকৈ সৰু বাচ্ছা আছে বা বেবী আছে, লৈ যাব, বহুত ধুনীয়া পাৰ্ক হয়। সৰু বাচ্চা ঘূৰিবৰ কাৰণে বা ফুৰাবৰ কাৰণে একদম বেষ্ট প্লেচ হয়। আৰু তাৰ কিছুমান গোটেই গ্ৰাউণ্ডটো দেখিব বহুত ধুনীয়া হয়। আৰু ওপৰত উঠি পেলাই গোটেই গ্ৰাউণ্ডত ফটো ল'ব পাৰে আৰু ফটো বনাব পাৰিব। আপোনালোকে ফটো ভাল ফটো উঠিব পাৰিব, ফটোশ্বুট ক্লিক কৰিব পাৰিব। তো প্লিজ এবাৰ গৈ চাব পাৰ্কখনত বিশেষ একো নথকা বস্তু নহয়, আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা ধৰি ইটছ এণ্ড এভৰিথিং আছে। তো প্লিজ গৈ পেলাই চাব। যদি ভোক লাগে খাই ল'ব, ৰেষ্টুৰেণ্ট আছে, পূৰা পেট ভৰাই খাই ল'ব। ৰেষ্টুৰেণ্টত ভাল খাদ্য পায়, বহুত ধুনীয়া কফি চফি যি লাগে এভৰিথিং আছে, আপোনালোকে পাই যাব, টেনশ্যন ল'ব নালাগে। তো প্লিজ মোৰ ভিডিঅ'টো চাই লওক, একদম গোটেই ডিটেইলছ সহকাৰে দিয়া আছে ভিডিঅ'টোত। এয়া আমাৰ ছোৱালী চাওক, ইয়াৰ তাই ইমানেই হেপী, সৰু বাচ্ছা লৈ যায়, বহুত ভাল লাগিছে। তাই ঘৰতে সোমাই থাকে। তো একচুৱেলি তাই ঘৰত সোমাই বৰিং হৈ গৈছে। তো তাইক ক'তো লৈ যোৱা নহয়। তো তাইক আজি লৈ গ'লোঁ। তাইৰ মাক আৰু ইয়াৰা আৰু তাইৰ মাক খোজকাঢ়ি আছে চিৰিত। তাই যিহেতু অকলে এৰি দিলে পৰি যাব, তো তাইৰ মাকৰ হাতত ধৰি চিৰিটো বহুত ধুনীয়াকৈ গৈ আছে। তো মই ভাবিলোঁ যে আমি আহিলোঁ যেতিয়া এটা ভিডিঅ' বনাই লওঁ, তো সেইকাৰণে এটা ভিডিঅ' ব্লগ বনাই ল'লোঁ। তো প্লিজ ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব, য'ত নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে এডভান্সকৈ পাই থাকিব। একচুৱেলি পাৰ্কখনে যিকোনো ওপৰৰ পৰা মই এটা কেপচাৰ ক্লিক কৰিছোঁ। তো ইমান ধুনীয়া লাগিছে, ওপৰৰ পৰা কেপচাৰটো লৈছোঁ, বহুত ধুনীয়া হয় একচুৱেলি, ভাল লাগিছে গৈ পেলাই, নিজৰে ভাল লাগিছে। বহুত ধুনীয়া জেগা এটাত আহিলোঁ নিচিনা লাগিছে, য'ত নেকি SK শ্ৰদ্ধাঞ্জলি পাৰ্কো আছে, তাতো গৈছোঁ আগে পিছে। তো এইখনত ফাৰ্ষ্ট টাইম ময়ো গৈছোঁ। তো আপোনালোক যদি অহা নাই প্লিজ গৈ চাব। এইটো ওপৰত যোনটো আপোনালোক টেম্পলৰ নিচিনা এটা আছে, তো তাত উঠি পেলাই আপোনাৰ গোটেই ভিউটো ল'ব পাৰিব, বহুত ধুনীয়া হয়। আৰু একচুৱেলি সৰু বাচ্ছা লৈ গ'লে ভালকৈ ৰাখিব ওপৰত, য'ত নেকি পৰি যাব পাৰে বা পৰি যোৱাৰ চান্স থাকে। তো সেইকাৰণে ধৰি ৰাখিব লাগে, য'ত নেকি আমাৰ ছোৱালী আজি পৰি লৈ পেলাই একদম পূৰা কান্দিছে। তো সেইকাৰণে সৰু বাচ্ছা লৈ গ'লে অলপ কেয়াৰফুলি হ'ব লাগে, তো বাচ্ছাটো যাতে পৰি নাযায়। তো আপোনালোকে যদি বাচ্ছা লৈ যায় প্লিজ ধৰি ৰাখিব, এৰি নিদিব সৰু বাচ্ছা। মই আজি ফাৰ্ষ্ট গৈছিলোঁ, বা আমি ফাৰ্ষ্ট টাইম গৈছিলোঁ সেইখন পাৰ্কত, অমৃত উদ্যান পাৰ্কখন। তো মই ভাবিছিলোঁ তাত মানুহ নাথাকিব নেকি। তো আমি যেতিয়া গৈ ভিতৰত এণ্ট্ৰি কৰিলোঁ, তো বহুত মানুহ। ইয়াৰা আমাৰ সৰু বাচ্ছা খেলি থাকে, এটা প্লেচ, এটা জ'ন। তো বাচ্ছা বেবী খেলি থাকে। তো তাত আমি ইয়াৰাক লৈ গ'লোঁ এক পাৰ্ক। তো তাইকো এবাৰ জোলনাত উঠাই দিওঁ। আৰু তাই একবাৰ হাতী আছে, ঘোঁৰা আছে, তো তাই একদম ঘোঁৰাটোৰ পিঠিত উঠি ল'লে। তো একবাৰ তাই নিজে খেলিব।
তো একদম তাই মাকে ওচৰত লৈ লৈছে য'ত নেকি তাই খেলি বহুত ভাল পায় তো ঘৰতে গাড়ী কৰি থাকে তো সেইকাৰণে তাইক হাতীটো পিঠিত উঠাই দিলে মাকে আৰু তাই একদম স্মাইল পূৰা হাঁহি মানে বহুত ফূৰ্তি এনজয়মেণ্ট কৰিছে তাই আজি তো আপোনালোক প্লিজ যাব বহুত ধুনীয়া হয় আৰু যদি একচুৱেলি ঘৰত বেবী আছে একদম বহুত ফাষ্ট মানে জল্দি গৈ চাব পাৰ্কখনত মানে ইমান ধুনীয়া হয় তো একদম বহুত ভাল লাগিছে তাইক লৈ আমি তিনিও এটা ফটো এটা ভিডিঅ' বনাই ল'লোঁ তো বহুত ভাল লাগিছে মানে তাই একচুৱেলি তাই হেপিটো দেখি মানে আমাৰ মনত বহুত ভাল লাগিছে মানে তাই ইমানেই এণ্টাৰটেইনমেণ্ট কৰিছে ইমানেই ফূৰ্তি কৰিছে তো তাই সৰু বাচ্চা হয় তাই ফিল কৰিব পাৰে কিন্তু তাই যিটো ফিল কৰিছে আমি দেখি পেলাই লাগিছে যে তাই বহুত ভাল লাগিছে তো তাইক জোলনাত উঠাই দিলোঁ অলপ জোলনাত জোলাই দিছে মাকে য'ত নেকি তাই ঘৰত যদি জোলনা আপুনি লগাই দিয়ে তো তাই ঘৰত নেখেলে তো সেইকাৰণে সৰু বেবী থাকিলে এপাক ওলাই লৈ যাব লাগে তো তাইক লৈ একদম জোলনা খেলালে তো এতিয়া মই অলপ পাৰ্কখনৰ অলপ এটা ভিউ আপোনালোকক তলৰ পৰা দেখাই দিছোঁ য'ত নেকি আমি এইফালৰ পৰা নামি আহিছিলোঁ তো অলপ গ্ৰাউণ্ড টাইপৰ হয় তো সেইকাৰণে মানে বেবীটোক ধৰি ল'ব একো নাই ছেফটি হয় তো ভয় কৰিব লগা নাই কিন্তু গাইজ আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি দিব কৰিবলৈ